হেই ভিডিঅ' চিডিঅ' বনাবি নে নাই আজি? তো হেল্ল' গাইজ, মই ইজাজুল। আজি আমাৰ ভিডিঅ'ৰ টপিক হ'ল R15 সঁচাকৈ ল'ব লাগে। ইজ ইট এ মাইলেজেবল বাইক, ভেলুৱেবল বাইক, বাজেটেবল বাইক অৰ নট? আমি আজি গোটেইখিনি ভিডিঅ'টোত ডিছকাছ কৰিম। বহুতৰ ড্ৰিম বাইক হয় R15, মানে বহুতে ভাল পায়। এজ লাইক ময়ো ভাল পাওঁ, মই ভাল পোৱাৰ কাৰণে আজি মোৰ লগত R15 আছে। লাইক মোৰ নিচিনা মই আজি ইউটিউবত চাইছিলোঁ যে তাৰ মাইলেজ কেনেকুৱা, তাৰ এডভান্টেজ কি, ডিছএডভান্টেজ কি, ল'ব লাগে নে নালাগে, যি বাজেটেবল বাইক হয় নে নহয়, মই এনেকুৱা ৰিচাৰ্চ কৰিছিলোঁ ইউটিউবত। সেনেকুৱা নহয় যে আপোনালোকেও কৰিব, নিশ্চয় কৰিব। বিকজ যদি কোনোবা R15 লাগে, সিও ইউটিউবত একবাৰ চাৰ্চ মাৰিব বোলে সঁচাকৈ ল'ব লাগে নে নালাগে। তো অফক'ৰ্ছ মোৰ নিচিনা কৰিব। তো আজি মোৰ লগত R15 আছে, মই সেইখিনি এজ এ 2 year এক্সপিৰিয়েঞ্চ, তাত কৰি বেছিও। তো সেইখিনি মতে মই আপোনালোকক ক'ব পাৰিম যে কিয় ল'ব লাগে, ল'ব নালাগে, ডিছএডভান্টেজ কি, এডভান্টেজ কি। তো গোটেইখিনি কথা মই আজি ক'ব পাৰিম। বিকজ কোৱালিটি আছে এতিয়া মোৰ কোৱাৰ, কাৰণ অলৰেডি মই এক্সপিৰিয়েঞ্চ হৈ গৈছে। তো ফাৰ্ষ্ট অফ অল যদি মই তাৰ এডভান্টেজ ক'ব গ'লে তাৰ পিক আপ 0 to 100 সি আল্টিমেটলি 10-12 ছেকেণ্ডৰ ভিতৰত লৈ ল'ব। এজ এ 155cc বাইকৰ হিচাপত সি কিন্তু পিক আপ ভাল লৈ লয়। তো ফাৰ্ষ্ট অফ অল ক'ব লাগিব পিক আপটোৰ কথা। অ'কে, ছেকেণ্ডলি যদি মই ক'ব যাওঁ তাৰ এডভান্টেজ, সি মানে অ'কে। তো গাইজ, ছেকেণ্ড নম্বৰ এডভান্টেজ এজ এ R15 অনাৰ মই এটা ক'ম যে মাইলেজ ভাল পাব। এজ এ পিক আপ থকা বাইক হিচাপে মাইলেজ আপোনালোকে 20 পাই যাব, 50 টকা তেলত, বা 1 লিটাৰত যদি মই ধৰোঁ দেন আপোনালোকে 40 পাই যাব। এজ এ কোম্পেনীও ক্লেইম কৰে যে সিহঁতে 40 কিলোমিটাৰ পাৰ লিটাৰ দি দিয়ে। তো এজ এ মাইলেজৰ কথা ক'ব গ'লে মোৰ ভাল লাগিছে মাইলেজৰ কথা। ছেকেণ্ড, হৰ্চ পাৱাৰ যিটো HP বুলি কয় সেইটো 19 হয়, কিন্তু আৰু যিটো V4 আছে মানে ভাৰ্চন 4 সেইখনতো 18 হয়। আল্টিমেটলি মানে V4তকৈ V3 বেছিয়ে দৌৰিব অফক'ৰ্ছ। তো মই প্ৰিফাৰ কৰোঁ এজ এ V3 বিকজ সেইখনৰ পাৱাৰো বেছি। কিন্তু এজ V3 বুলি নতুন এখন ওলাইছে, সেইখনো বেষ্ট হয়। এজ এ হৰ্চ পাৱাৰটোৰ কথা মই সেইখন নকওঁ, যিহেতু মোৰ এইখন আছে, মই এইখনেই ক'লোঁ। নেক্সট, মই যদি ক'ব যাওঁ ইয়াৰ কণ্ট্ৰল কেপাচিটি বহুত ভাল লাগে। কিবা এটা ডিউৱেল ABS যিহেতু থাকে, আগতৰ ডিউৱেল ABS, তো ABS মানে দুয়োফালে আছে। চ' গাইজ, এজ এ ডিউৱেল ABS মানে কণ্ট্ৰল কেপাচিটিটো ভাল পাব, সেইটো মই ক'ব পাৰিম। মাইলেজ বহুত ভাল, চব আল্টিমেটলি অভাৰঅল মই ভালোখিনি পাইছোঁ। কিন্তু এতিয়া যদি মই আকৌ কওঁ ডিছএডভান্টেজৰ কথা, দেন অফক'ৰ্ছ ডিছএডভান্টেজো থাকে। মানুহৰ ক্ষেত্ৰতো এডভান্টেজ ডিছএডভান্টেজ চবতে থাকে। চ' এজ এ বাইকতো ডিছএডভান্টেজ পাব। প্ৰথম ডিছএডভান্টেজ পাব আপোনালোক ছিটটো, এই যিখিনি ছিটটো অলপ ওখ। ইটছ এ প্ৰব্লেম এবাউট দ্য অবেজ পিপুল। লাইক যদি কোনোবা শকত মানুহ থাকে পিছত বহাবলৈ, বা লাইক মাইকী মানুহ, শকত মানুহ, অসুবিধা নিশ্চয় পাব, অলপমান অসুবিধা পাব বিকজ ডিউৱেল ছিটৰ। কিন্তু এজ V3 যিখন ক'লোঁ সেইটো ছিংগল ছিট থাকে, মোৰ ডাবল ছিট হ'লেও যিটো প্ৰব্লেম পাব সেইটো বহাতটো পাবই নহয়, সেইটো উপায় নাই। এজ এ ছিটিং প্ৰব্লেম এনেকুৱাই বনাইছে, ওখ ন। তো নেক্সট আমি ডিছএডভান্টেজ সেইটো বুলি ক'ব পাৰোঁ। লাইক যদি আমি ছেকেণ্ড যদি ডিছএডভান্টেজ কওঁ, ট্ৰেফিক জামত যাই আছে তে নিশ্চয় তাত এটা ইঞ্জিনত হিট হ'ব, হিট প্ৰডিউচ হ'ব। এইটো চব বাইকতে হয়, কিন্তু আমাৰ আজিকালি VVA ইঞ্জিন দি দিছে R15ত। চ' VVA ইঞ্জিন দিয়াৰ কাৰণে এটা বেনিফিট কি হৈছে জানে নাই, এখন ফেন ঘূৰে তাত। চ' ফেনখনে মানে গৰম কৰাটো সেইটো সি কণ্ট্ৰল ৰাখে, ইমান এটা হিট প্ৰডিউচ হ'বলৈ নিদিয়ে। এজ এ R15 অনাৰ মই হিট পাওঁ, কিন্তু সি কণ্ট্ৰলো কৰে হিটটো। চ' অভাৰঅলটো মই ভালেই পাইছোঁ। মেইন আৰু থাৰ্ড প্ৰব্লেম এটা পাব পাৰে, সেইটো ডিছএডভান্টেজ হ'ল এই যে ডিজিটেল মিটাৰটো দেখিছেনে নাই। এই ডিজিটেল মিটাৰটোত মানে যদি পানী পৰে বা বৰষুণ পৰে, ই অভাৰঅল বেয়া হোৱাৰ এটা চান্স থাকে। মানে অফক'ৰ্ছ হ'ব, এইটো ডিজিটেল মিটাৰ, যদি পানী সোমাই চাইডে দেন ডিজিটেল মিটাৰ হয়। তো অফক'ৰ্ছ তাৰ এটা বেমাৰ ইন ফিউচাৰ আহিব পাৰে। অ'কে, এতিয়া আটাইতকৈ ডাঙৰ যিটো আমাৰ ডিছএডভান্টেজ চব বাইকতে আৰু চব R15তে হয়, সেইটো কি জানেনে? লাইক এই দুটা, এই পিছৰ যে এইখন থাকে, এইখন V4ত বিৰাট দুৰ্বল কৰি দিছে। এইখন দেখিছেনে, এইখন ভাঙি যাই থাকে, যিহেতু এইবিলাক চব প্লাষ্টিক হয় ন, চব অল মানে ফাইবাৰ বডি এণ্ড প্লাষ্টিক বডি। এজ এ প্লাষ্টিক এণ্ড ফাইবাৰ বডি ইমান এটাটো এক্সিডেণ্ট হ'লে মানে গুড়া। চব যদি কিনে এজ এ স্পীড মেইনটেইন কৰি চলাব, ভালকৈ চলাব। লাইক মই অলপ স্পীডত চলাওঁ, এজ এ ৰাইডিং কৰি মই ভাল পাওঁ। চ' অলপ মেইনটেইন কৰি চলাব, মৰম কৰি ৰাখিব, ভালকৈ থাকিব। কিন্তু মেক্সিমাম R15ত এইখিনি ভাঙে, বিৰাট দুৰ্বল। মোৰ এজ V3ত, কিন্তু মোৰ যিখন এতিয়া মোৰ V3 মডেল, তো ইমান এইটো অলপ জব্দ আছে। কিন্তু V4 যিটো মডেল দিছে এনেকুৱা খাৰাপ ন, ইমান পাতল এইখিনি। তো এনেকৈ যদি মাৰি দিছা 1 বছৰ বা 6 মাহ পিছত এইটো ভাঙি যাবই। তো
তো ভেলিড পইণ্ট এই লাইটকেইটা দেখিছেনে আজিকালি LED কনভাৰ্ট কৰিছে চ' এইকেইটাত প্ৰব্লেম নাপাব কিন্তু আমাৰ যিবিলাক বাইক আছিল চ' এইকেইটা LEDৰ কাৰণে প্ৰব্লেম পাইছিলোঁ এইবিলাক ওলা যাই থাকে মই গ্লু মাৰি দিছোঁ দেখিব পাৰিছে এইবিলাক গ্লু মাৰি থৈ দিছোঁ চ' অভাৰঅল সৰু সুৰা প্ৰব্লেম পাব আৰু এইখিনি এডভান্টেজ ডিছএডভান্টেজ মিলি কেনেতো গাড়ী এখন চলিব ন চ' গোটেইখিনি এনেকুৱা নহয় যে এডভান্টেজে পাব চব এনেকুৱা নহয় যে অকল ডিছএডভান্টেজো থাকিব এজ এ এডভান্টেজো বহুত আছে R15 ডিছএডভান্টেজো আছে চ' খালি ভালকৈ চলালে হ'ল এজ এ R15 অ'নাৰ মই গোটেইখিনি অভাৰঅল ৰিভিউ মই ভালেই দিম বেয়া নিদিওঁ বিকজ আজি 2 বছৰ চলালোঁ তো ইমান এটা মই মেইনটেনেঞ্চ প্ৰব্লেম পোৱা নাই কিন্তু যদি আপোনালোকৰ সৰু সুৰা মেইনটেনেঞ্চ প্ৰব্লেম লাইক কি মবিল ভৰাব নিশ্চয় এটা ভাল মবিল ভৰাব লাইক মটুলটো বাই মই মটুলটো ভৰাওঁ হেল্থ কৰিও ভাল আছে কিন্তু মটুলটো ভৰাব অতি তাতকৈ কম দামত নভৰাব এজ এ পেট্ৰল পাম্পবিলাকত থাকে ন ফিক্স থাকে এইবিলাক কিনিব তো নিকিনিব এইবিলাক মটুলটো অকলে কিনি লৈ আহিব সেইটো ভৰাব ভাল এটা ভাল আৰু গাড়ী ছাৰ্ভিচ দিব তো এজ এ ঠিকে আছে আৰু মই কমফৰ্টেবল আই এম কমফৰ্টেবল উইথ দিছ বাইক কিন্তু মেইন প্ৰব্লেম আপোনালোকে পাব পাৰে এজ এ R15ত কথাটো হ'ল কি জানেনে যদি আপোনালোকে লং টুৰ কৰে বাই চান্স এখনতো হালি চলাব লাগে এই হাতত যে এইকাৰণে মই গ্লাভছ পিন্ধোঁ কিন্তু গ্লাভছো কেতিয়াবা কাম নিদিয়ে এইখিনি যে আছে হাতৰ তলত গোটেই ৰেডনেছ হৈ যায় ৰঙা পৰি যাব গোটেই প্ৰেছাৰটো আপোনাৰ বডিৰ প্ৰেছাৰটো মানে হেণ্ডত পৰি যায় ন তো অফক'ৰ্ছ মানে কি হয় গোটেই ৰেডনেছ হৈ যায় বিষ হৈ যাব ট্ৰেফিকত বিষ হৈ যাব এইবিলাক কঁকালৰ বিষ হ'ব ডিঙিৰ এইখিনিত বিষ হ'ব তো এজ এ R15 অ'নাৰ এইটো প্ৰব্লেম বিৰাট দিগদাৰ পাইছোঁ আজি মোৰ গোটেই বিষ হৈছে গাটো গোটেই যদি মই ধৰি লওঁ মোৰ ঘৰ নলবাৰীতো হয় তো মই যদি গুৱাহাটীৰ পৰা নলবাৰীলৈকে এখন বাইক চলাব যাব লাগে লৈ এজ এ 80-85 কিলোমিটাৰ তেন মাজত মই দুবাৰ নৰখাকৈ যাব নোৱাৰিম নহ'লে ড্ৰাইভাৰ চেঞ্জ কৰিব লাগিব অফক'ৰ্ছ নহ'লে মই কণ্টিনিউ এইখন চলাব মোৰ হিম্মত নাই আৰু মোৰ বুলি নহয় মোৰ নিচিনা বহুত আছে ৰাইডাৰ যিয়ে সিহঁতেও হিম্মত নকৰে বিকজ ইট ইজ নট পচিবল টু ৰান তো থেংক ইউ এইটো ভিডিঅ'ত এইখনেই আছিল গোটেই এডভান্টেজ আৰু ডিছএডভান্টেজখিনি মই কৈ দিছোঁ এজ এ R15 না এইটো এনেকুৱা নহয় যে অকল V3ৰ অকল এইখিনি প্ৰব্লেম হ'ব বা R15ৰ যিমান আছে ভাৰ্চন 1ৰ পৰা ভাৰ্চন 4 বা যিমান ওলায় প্ৰব্লেম এইখিনি পাবই চল্ভ নহ'ব ফাইবাৰ বডি অলৱেজ ফাইবাৰ বডি মাইলেজ 50cc 155cc বা তাতকৈ বেছি অলপ হ'লে হ'ব পাৰে আৰু বাকী অলপ সৰু সুৰা যিখিনি প্ৰব্লেমত থাকে আৰু চব বাইকতে সেইটো আৰু মেইনটেনেঞ্চ তোমাৰ আপোনালোকৰ নিজৰ ওপৰত থাকে কেনেকৈ ৰাখিব পাৰে মৰমত ৰাখিব পাৰে তো থাকিব আৰু তো থেংক ইউ মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত তেতিয়ালৈ আহিছোঁ বাই